নমস্কাৰ বন্ধুসকল, মই সনিত বিজয়নাথ। মই মোৰ এছএমএছ চেনেল SBI টেকনিকেললৈ স্বাগতম জনাইছোঁ। তো আজি আমি আলোচনা কৰিবলৈ লৈছোঁ হাইপাৰলুপ। এইটো বাৰু কি বস্তু? এইটো হৈছে এটা বস্তু যি আমি গোৱালপাৰাৰ পৰা আমি গুৱাহাটীলৈ যাওঁতে লাগে 4 ঘণ্টা বা 4.5 ঘণ্টা। কিন্তু আমি যদি হাইপাৰলুপত যাওঁ তেতিয়াহ'লে খুব বেছি 10 মিনিট বা 15 মিনিট আৰু সেইখিনিৰো কম লাগিব। এতিয়া চাওক হাইপাৰলুপ কি বস্তু চাওকচোন। হাইপাৰলুপ কেনেকৈ? হাইপাৰলুপ হৈছে এখন ট্ৰেইনৰ নিচিনা হ'ব, যোনটো বস্তু এডাল পাইপৰ মাজেৰে এখন ট্ৰেইন যাব। যেনেকৈ আমাৰ কিলোমিটাৰ বা 700 কিলোমিটাৰ বা 800 কিলোমিটাৰ এনেকৈ যায়। কিন্তু হাইপাৰলুপ যোনটো হ'ব 1 ঘণ্টাত মোটামুটি 1200 কিলোমিটাৰমান যাব। ধৰা হ'ল হাইপাৰলুপটো এনেকৈ হ'ব যে এডাল পাইপৰ মাজেৰে এখন ট্ৰেইন বা গাড়ীৰ নিচিনা বস্তু এটা যাব, আৰু সেই ট্ৰেইনখনত কোনো ভিতৰত যিখিনি বায়ু থাকে, বায়ু মানে কি এইখিনি বায়ু আৰু এইখন বায়ুখিনি কাটি যাব লাগে। তাৰ কাৰণে আমাৰ সেই পাকডালৰ মাজত যিখিনি বায়ু থাকে সেইখিনি বায়ু উলিয়াই দিয়া হ'ব। উলিয়াই দি অলপমান বায়ু ৰাখিব, বা মানুহ উঠাৰ কাৰণে অক্সিজেন ৰাখিব। ধৰা হ'ল এইখন এখন হাইপাৰলুপ ট্ৰেইন, আৰু এইডাল হৈছে হাইপাৰলুপৰ কিবাটো দেখিব পাৰিছে আপোনালোকে। হাইপাৰলুপৰ এইটো পাইপডাল, আৰু এনেকৈ যেতিয়া যাব, এনেকৈ যাওঁতে যদি বায়ুখিনি উলিয়াই নিদিয়ে তেতিয়াহ'লে আমাৰ যাওঁতে বহুত টাইম লাগিব। এনেকৈ গৈ থাকিব টাইম লাগিব। কিন্তু ইয়াৰ পৰা যেতিয়া বায়ুখিনি উলিয়াই দিব তেতিয়া আমাৰ বহু স্পীডত এনেকৈ যাব। Travel up to 1,200 kilometers per hour. Pods are divided into 2 classes: Gold, which can seat 5 passengers, and Silver, which seats 14. Travel time from Dubai to Abu Dhabi is currently an hour and a half by car, but will take only 12 minutes via Hyperloop. Initial tests estimate the pod can transport 10,000 people to and from Dubai every hour. To avoid motion sickness from the high speeds, the pods have no windows, but do offer entertainment and information systems in the armrests. Though the project is still under testing, the high-speed transportation system could launch as early as 2020. ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শেষত ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। বাই বাই।